ঘৰত আজি খাবলৈ একো নাই, বজাৰততো জানেই এই বস্তুৰ জুই চাই দাম। হ'লেওনো নোখোৱাকৈ কেনেকৈ থাকিম। আজি একেবাৰে স্বাস্থ্যসন্মতভাৱে বনোৱা এটা পিঠা ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়ালো। ভিডিঅ'টি শ্বেয়াৰ কৰি থ'ব, তেতিয়া আপোনালোকে এদিন বনাব পাৰিব আৰু এদিন নিশ্চয় বনাব। বহুত বেছি টেষ্টি হয়, বহুত বেছি হেল্থি হয়। তাৰ কাৰণে ল'লো মই অলপমান নতুন চাউলৰ গুড়া। আমাৰ এইফালে নতুন ধান কটা হৈছে আৰু অলপমান গুড়া খুন্দি লৈছোঁ। অলপমান দিছোঁ নিমখ, অলপমান দিছোঁ নাৰিকল ৰুকি আৰু দেখাত ভাল দেখিবৰ কাৰণে লৈছোঁ অলপমান বিটৰ ৰস। বিটৰ ৰসটো কমপ্লিটলি অপচনেল হয়, আপোনালোকে নিদিবও পাৰে। আৰু ধুনীয়াকৈ হাতৰ আঙুলি কেইটাৰ দৰে চেপ দিছোঁ আৰু ধুনীয়া হাতৰ লাহি পাহি আঙুলি কেইটাৰ দৰে চেপ দিয়াৰ কাৰণে আমি ইয়াৰ নাম দিছোঁ আঙুলি পিঠা। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবাচোন দেই। আজি ঘৰৰ গাখীৰ নাই বাবে পুৰবী গাখীৰ অলপমানে লৈছোঁ আৰু মিঠা অলপ লাগিবৰ বাবে চেনি অকণমান পেলাই দিছোঁ। ধুনীয়াকৈ পিঠাকেইটা পেলাই দি উতল আহিব দিছোঁ। লীনা মিলিবাৰ ভিডিঅ' চাই মই পিঠাকেইটা বনাইছোঁ। আপোনাক মই মেনশ্যন কৰি দিছোঁ, কেনেকুৱা হৈছে জনাবাচোন দেই। আপোনাৰ দৰে হোৱা নাই, কিন্তু খাবলৈ বহুত বেছি টেষ্টি হৈছে। আপোনাক বহুত বেছি ধন্যবাদ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব দেই, বহুত বেছি টেষ্টি।